ছুপাৰষ্টাৰ কামাল হাছানৰ জীয়ৰী তথা প্ৰতিভাশালী অভিনেত্ৰী শ্ৰুতি হাছানৰ হাবিয়াস অসমীয়া বোৱাৰী হোৱাৰ শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত চৰ্চিত হৈছে শ্ৰুতিৰ অসমীয়া ভাষা ক'বলৈ চেষ্টা কৰাৰ এটা বিশেষ ভিডিঅ'। শ্ৰুতিয়ে ক'লে জয় আই অসম। শ্ৰুতিয়ে লগতে ক'লে এগৰাকী আল্টিমেট ছোৱালী বুলি কোন এইজন অসমীয়া প্ৰেমিক। শ্ৰুতিৰ প্ৰেমত পৰিছে অসমীয়া চিত্ৰশিল্পী শান্তনু হাজৰিকা। শান্তনু হাজৰিকা এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন ডুডল আৰ্টিষ্ট। কিদৰে প্ৰেমত পৰিল এই দুয়োগৰাকী শিল্পী। শ্ৰুতিয়ে ক'লে জয় আই অসম। শ্ৰুতিয়ে লগতে ক'লে এগৰাকী আল্টিমেট ছোৱালী বুলি কি খবৰ জয় আই অসম got it ultimate ছোৱালী বেষ্ট ল'ৰা